ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে দেখিছে মোৰ লগত আহি পেলাই দুবাৰ হেণ্ডশেক কৰিছে পুৰণা চিনাকি পুৰণা বন্ধু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক খুব ভাল লাগিছে মোক কৈছে বিৰাট ছেটিছফাইড আৰু আপোনালোকে দেখিছে মোৰ লগত নিজে আহি পেলাই দুবাৰ হেণ্ডশেক কৰিছে পুৰণা চিনাকি পুৰণা বন্ধু আগৰ পৰাই জানে মোক বহুত বছৰ শান্তি চুক্তি মই প্ৰমোদ বড়োৰ নিচিনা নহয় শান্তি চুক্তি মই প্ৰমোদ বড়োৰ নিচিনা নহয় শান্তি চুক্তি হৈছে 2020 27 জানুৱাৰীত আমি ব্ৰিটিছে সেইটো অবজাৰ্ভ কৰিব প্ৰমোদ বড়োই কিন্তু 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ নকৰে এইবিলাক কিমান যোৱাকালি আমাৰ বড়োসকলৰ যিটো বাগৰুম্বা যিটো কালচাৰেল ডেন্স সেইটো চাই পেলাই মই নিজেও খুব আনন্দিত খুব ভাল লাগিছে আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক খুব ভাল লাগিছে মোক কৈছে বিৰাট ছেটিছফাইড আৰু আপোনালোকে দেখিছে মোৰ লগত নিজে আহি পেলাই দুবাৰ হেণ্ডশেক কৰিছে পুৰণা চিনাকি পুৰণা বন্ধু আগৰ পৰাই জানে মোক বহুত বছৰ চুক্তিটো বাকী আছে এইটো ইমপ্লিমেণ্ট কৰিব লাগিব মই ৰিকুৱেষ্ট কৰিছে 2003 চনৰ চুক্তি ইমপ্লিমেণ্টেশ্যনৰ বাকী আছে আৰু সেইফালে 2020 27 জানুৱাৰীত যিটো পিচ এগ্ৰিমেণ্ট হৈছে ইয়াতো কিছু বাকী আছে এইবিলাক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো মৰম কৰি সেইটো চাব যায় আপোনালোকে শান্তি চুক্তি পালন কৰিব লাগিব শান্তি চুক্তি মই প্ৰমোদ বড়োৰ নিচিনা নহয় শান্তি চুক্তি হৈছে 2020 27 জানুৱাৰীত আমি ব্ৰিটিছে সেইটো অবজাৰ্ভ কৰিব প্ৰমোদ বড়োই কিন্তু 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ নকৰে এইবিলাক কিমান